হেল্ল' ষ্টুডেণ্ট, আজিৰ ভিডিঅ'ত মই তোমালোকক তৃতীয় শ্ৰেণীৰ অংকুৰণ কিতাপৰ মৰমৰ আই কবিতাটোৰ সমূহ প্ৰশ্ন উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। আৰু যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে? চ' আহা তেনে প্ৰশ্ন উত্তৰবোৰ কৰোঁ। উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্ন, মৰমৰ আই পদ্ধতিৰ কবিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আনন্দচন্দ্ৰ আগৰৱালা। 2 নম্বৰ প্ৰশ্ন, কোনে আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে? ইয়াৰ উত্তৰ হ'ব আয়ে। 3 নম্বৰ প্ৰশ্ন, আয়ৰ মাতটো কেনেকুৱা? উত্তৰ মিঠা। 4 নম্বৰ প্ৰশ্ন, মোৰ প্ৰতি এনে যাৰ মৰম অসীম, ইয়াত যাৰ বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ আয়ৰ কথা কোৱা হৈছে। ঠিক আছে, তোমালোকে ভালদৰে লিখিবা দেই উত্তৰবিলাক। খ ভাগৰ 1 নম্বৰ প্ৰশ্ন, কি কাৰণত আই আমাৰ অতি পূজনীয়? ইয়াৰ উত্তৰ হ'ব আই আমাৰ বাবে অতি পূজনীয় কাৰণ সৰুৰে পৰা আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে, অতি যতনেৰে চোৱা চিতা কৰিলে। যেতিয়া কান্দিছিলোঁ তেতিয়া আয়ে দুগালত চুমা খাই মৰম কৰিছিলে। ঠিক আছে, এইবোৰ লিখি দিবা। 2 নম্বৰ প্ৰশ্ন, আয়ে কেনেদৰে নিচুকাইছিল? ইয়াৰ উত্তৰ হ'ব নাম গুণ গাই নিচুকাইছিল। ঠিক আছে, নাম গুণ গাই গাই নিচুকাইছিল। 3 নম্বৰ কুৱেশ্যন, নৰিয়া হ'লে আয়ে কি কৰে? ইয়াৰ উত্তৰ হ'ব একেথিৰে মুখলৈ চাই থাকে। ঠিক আছে। নেক্সট কুৱেশ্যন, বাক্য সাজা, মানে বাক্য ৰচনা কৰিবলৈ কৈছে। মৰম, আয়ে মোক বহুত মৰম কৰে। তুলি তালি, মা দেউতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে। এইবিলাক লিখি ল'বা দেই, বাক্য ৰচনা হয়। তাৰপাছত পূজনীয়, আই আমাৰ বাবে পূজনীয়। চেনেহ, মই মোৰ আয়ক স্নেহ কৰোঁ। ঠিক আছে। এতিয়া নেক্সট প্ৰশ্ন, শব্দবোৰ পঢ়া, অমিল থকা যুক্তাক্ষৰ যুক্ত বাছি শব্দটো বাছি কাষৰ ঘৰত লিখা। ঠিক আছে, এইটো তোমালোকে কিতাপত লিখি ল'বা। অমিল থকা শব্দটো লিখি ল'বা দেই। অমিল থকা শব্দটো হ'ব ভদ্ৰ, দ্বিতীয়টো হ'ব খাদ্য। এয়া ব্ৰেকেট দিছোঁ, লিখি ল'বা, কাঠ পেঞ্চিলত লিখিবা। তাৰপিছত নেক্সটটো হ'ব সস্তা, তাৰপিছত চতুৰ্থটো হ'ব গুল্ম। নেক্সট কুৱেশ্যন, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্ধতিত আছে, বিচাৰি উলিয়াই লিখা। মানে বিপৰীত শব্দ বিচাৰি লিখিবলৈ কৈছে। যেনে উদাহৰণ এটা দিছে, ডাঙৰ সৰু, ডাঙৰ হ'লে সৰু হ'ব। উত্তৰ পলম, পলমৰ জেগাত লিখিবা অপলম। পিতা মাতা, তিতা মিঠা, হহা নহহা, সুখ দুখ। ঠিক আছে, এইবোৰ লিখি ল'বা দেই। বুজি নাপালে কমেণ্টত জনাবা। চ' লাষ্টত এটা ষ্টৰি আছে, এই ষ্টৰিটো পঢ়ি কেনে আমি ভিডিঅ'টো ক্ল'জ কৰিম। ঠিক আছে, ষ্টৰিটো মই পঢ়ি বুজাই দিম, তোমালোকে বুজিবলৈ চেষ্টা কৰিবা দেই। পিতৃ মাতৃক আমি সদায় শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগে। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি দেখুওৱা পুৰণি কাহিনী এটি পঢ়ি জানো আহা। এসময়ত শ্ৰৱণ নামৰ এজন ল'ৰা আছিলে। তেওঁৰ মাক দেউতাক অন্ধ আছিল। এবাৰ শ্ৰৱণে অন্ধ মাক দেউতাকক পাচিত বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গৈছিল। এই কামত শ্ৰৱণৰ অশেষ কষ্ট হৈছিল, কিন্তু মাক দেউতাকৰ বাবে এনেকুৱা কষ্ট কৰিবলৈ পাই তেওঁ বৰ সুখী হৈছিলে। ঠিক আছে, শ্ৰৱণ নামৰ এটা ল'ৰা আছিলে। এই শ্ৰৱণৰ কাহিনীটো বহুত বঢ়িয়া,
তোমালোকে ইউটিউবত চাৰ্জ কৰি শ্ৰৱণৰ কাহিনীটো চাবা দেই আৰু সদায় মাক দেউতাকক মৰম কৰিবা ঠিক আছে সো ইমানতে মই ভিডিঅ'টো ক্লোজ কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম আৰু যদি মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা কাৰণ সাবস্ক্ৰাইব কৰিলে অহা ভিডিঅ'ৰ নটিফিকেশনবোৰ মই যেতিয়া ইউটিউবত আপলোড কৰিম তোমালোকে নটিফিকেশনবোৰ পাবা আৰু ভিডিঅ'টো চাব পাৰিবা ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং থ্যাংক ইউ বাই